হাই ফ্ৰেণ্ডছ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু ফ্ৰেণ্ডছ, আজি ছানডে হয়। ছানডেৰ কাৰণে মুনুক চুলি কটোৱাব আনিছোঁ। মুনুক চুলি কাটিব মন নাই, কিন্তু তাক লখিমপুৰত ফুৰিব যাম বুলি কোৱাৰ কাৰণে চুলি কাটিব আহিছে। আৰু সি বোলে জেন্টছ পাৰ্লাৰতহে চুলি কাটে, চেলুনত নাকাটে। কিন্তু এতিয়া তাক চেলুনতে কটোৱাই আছোঁ। কিন্তু সি অলপ সন্দেহ কৰিছে এয়া চেলুন হয়, পাৰ্লাৰ নহয় বুলি। আৰু ফ্ৰেণ্ডছ, মুনু চুলি কাটি আহি পাই গ'লোহি। আৰু এতিয়া চাওক, এইফালে ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া খেল অলপ সময়ৰ পিছতে আৰম্ভ হ'ব। আজি ছানডে হয়, ঘৰতে আছোঁ। ঘৰতে বহি খেল চোৱা মজাই বেলেগ হ'ব। আৰু আমাৰ পূজাই ছানডে বুলি বনাই আছে মাছ আৰু গাহৰি মাংস মোৰ কাৰণে। পূজাই গাহৰি মাংস নাখায় আৰু মুনুৱে মই গাহৰি মাংস খাম। খেল চাই চাই গাহৰি মাংসৰ লগত ভাত খোৱা মজাই বেলেগ হ'ব। চাওক, মোৰ কাৰণে গাহৰি মাংস আৰু এইফালে পূজাৰ কাৰণে মাছ ফ্ৰাই, লোকেল মাছ। পিয়ালি পালেঙৰ লগত বোলে মাছ খাব পূজাই। আৰু ফাইনেলি খেল ইণ্ডিয়া জিকি গ'ল। বহুত ভাল লাগিলে খেল চাই। আপোনালোকেও যদি খেল চাই আছে, কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আজি ইণ্ডিয়া জিকি গ'ল। প্ৰথমতে ইণ্ডিয়া হাৰিব বুলি ভাবিছিলোঁ, যেনেকৈ 2 অভাৰত 3টা উইকেট গুচি গ'ল আৰু 2 ৰানতে। আৰু এই টিভিটো চাওক, এই টিভিটো লোৱা এটা কাহিনী আপোনালোকক আজি ক'ম। এই টিভিটো লোৱা কাহিনীটো হ'ল, মোৰ খেল চাবৰ কাৰণে পূজাই লৈ দিছে। আগতে নহ'লে মই খেল চাবলৈ হ'লে ডিউটিৰ পৰা আহি থাকোঁতে ক'ৰবাত টিভি দোকানত খেল লাগি আছে, মই তাতে খেল চাই থাকোঁ। খেল ইমানেই ভাল পাওঁ, সেইবোৰ কথা পূজাই গম পাই গ'ল আৰু গম পাই মোক খেল চাবৰ কাৰণে টিভিটো আনি দিলে। মানুহজনী এইখিনি মৰম মোৰ বাবে থকাৰ কাৰণে বহুত ধন্যবাদ মানুহজনীক। আৰু এতিয়া ভাত খাম। ভাত খোৱাৰ পিছত আমাৰ বহুত এটা জমনি ভিডিঅ' হ'ব গৈ আছে। হাঁহি পেট বিষাই যাব। আপোনালোকে ভিডিঅ'টো চাওক শেষলৈকে, কিমান জমনি হ'ব। বাচনকেইটা ধোৱাগেচোন। তুমি যোৱাচোন, মই গৈ আছোঁ ধুবলৈ। হে ভগৱান, এই বেংকতো কাম, ঘৰতো কাম, বেংকতো কাম। এই ভগৱান, এই আমাৰ দেহাটো কি মেটেলছে বনালে, ইমান কাম কৰিব লাগে। হে ৰাম, এতিয়া আকৌ বাচন ধুবগৈ লাগে। চাওকচোন, ভাতকেইটা খাই অকণমান বহিছিলোঁ, আৰাম কৰিছিলোঁ, জীয়াইছিলোঁ। এই মাথাটো মা মছলা লগোৱা হ'লে এইটো খাই দিলে। কাৰ লগত কথা পাতি আছা? ৰবা, গৈছো। উপায় নাই, শান্তি নাই আৰু। আজি নহ'ব, নেৰিব, আজি যাবই লাগিব বাচন ধুবলৈ। এই ৰাম, গৈছো। ৰবা, চুৰিয়াখনৰ তলটো ফুলি গ'ল। ৰবা, গৈ আছো। চুৰিয়াখনো মানে আৰু শুনক, মতা মানুহে বাচন ধুলে খুব চুপচাপে ধুব লাগে। বাচন খটং মটং কৰি থাকিব নালাগে, নহ'লে ওচৰ চুবুৰীয়াবোৰে গম পাব নহয়। সেইটো কাৰণে মনে ধুব লাগে। আৰু ময়ো মনে ধুই আছোঁ। চবতকৈ ডাঙৰ কথাটো ক'বলৈ আপোনালোকক পাহৰিয়ে থাকিলোঁ নহয়। কলেজৰ দিনত বাৰু কম সোপা হ'ল নি বাৰু? এই লগৰ গোটেই সোপাই ভাত খাব আৰু খাই লৈ বাচনখিনি উঠৈ গুচি যাব ন মোলৈ। মই ধুই থাকোঁ জেলেপী বাই নিচিনাকৈ। আৰু সেইটো মোক তেতিয়া কি বুলি মাতে গম পাই নাই? জেলেপী বাই। নামো চবে মোক জেলেপী বাই। আৰু মই ফটোকপি থৈ দিছোঁ তেতিয়া দিনত, এই বাচন ধোৱা 2011 চনত কলেজৰ দিনত পঢ়ি থাকোঁতে। আপোনালোকৰ সেই ফটোকপিও দেখুৱাইছোঁ, চাওক।